এয়া ৰাতিপুৱা অলপ কাপোৰ কানি পিন্ধিলোঁ আৰু ওলাই আছোঁ আৰু। বন্ধুসকল আমি আজি গৈ আছোঁ পমাৰাগুৰি কেম্পাছিং। আমাৰ লগত আছে অৰ্প ভাই, ৰাজু ভাই আৰু আমাৰ ইউটিউবাৰ জানি মানি পেচেণ্টৱালা ইউটিউবাৰ ৰাজু ওলাই আছোঁ কেম্পাছিঙৰ কাৰণে যাম। গাঁৱৰ পৰা ওলাই আছোঁ আৰু। আজি বহুত ঠাণ্ডা ভাই। ৰাজু ভাই কেনেকা আজি খবৰ? মজা। ৰাতিপুৱা আমি পাই গলো এতিয়া ৰয়েল আৱাজ। और हमारा আৰু এটা ভাইক পাই গ'লো আমি, বিট্টু ভাই। ভাই খবর ভাল? বঢ়িয়া বঢ়িয়া। हाँ पंडूलाल कहाँ जा रहे हो इतने सुबह सुबह? पूरा मजे लेने जिंदगी के उल्लास में। राजू भाई एकदम
চাইকেলিং কৰি দিছি কোনদিনৰ কাৰণে নাই গৈ আছো আৰু লাহে লাহে গৈ আছো 2 মাইলো আৰু মাইল আছে 30 কিলোমিটাৰ হ'ব অহা যোৱা 40 কিলোমিটাৰ I can Yamaha. আৰু ধুনীয়া জেগা হয় সকলোৱে আহিব চাব বঢ়িয়া লাগে চাইকেলিং কৰিলোঁ ভাল লাগিলে আৰু পাই গ'লোঁ মাগুৰী বৰ ধুনীয়া নতুন নতুন বনাই আছে কিবা খাবলৈ আছে এই আমার চাকমাল টাইম খুব খাইছে না ভাই ডকারে ডকারে পুরা একদম পুরা এ ভাইয়ে খাই খাই পলাইছে এই সব ডকারাই ডকারাই খাইছে ভাইয়া আর রাজু ভাই কিবা কেরামতি কৰি আছে মোবাইলটো বেয়া হ'ল নেকি ভাই নাই লগালোঁ পেলাই দিয়া নাই পেলাব নোৱাৰি যাব লাগে গুড মৰ্নিং এতিয়া আমি ঘৰত যাম আৰু লাহে লাহে আহি পেলাই ইয়াত এইটো ৰাজভাই কিবা কয় অলপ ৰাজভাই ভয় খাই আছে কিবা কোন হয় কৈ দিয়া কেনেকৈ লাগিল জেগাটো ভাই একদম বঢ়িয়া লাগিছে অ' হপ্পি ভাই কিবা ক'বানে জেগাটো জায়গাটো একদম বঢ়িয়া ওপি ভাই কেনেকুৱা লাগিল জেগাটো নাইচ একদম এয়া আৰু ৰাজভাই আহি আছে আমাৰ চাইকেলিং কৰি কৰি আৰু এতিয়া আমি যাম ঘৰত বাই বাই টাটা লাইকটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব